নমস্কাৰ জেকে মিক্স ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাই দোস্ত, মই আহিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰটো আমি চাবলৈ আহিছোঁ। ইয়াত এখন গণেশ মন্দিৰ বনাই আছে আৰু গণেশ মন্দিৰটো আপোনালোকক ভিডিঅ'ৰ ফটোছত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটোৱে হৈছে নতুনকৈ বনাই থকা গণেশ মন্দিৰ। সেয়া গণেশ মন্দিৰটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ, চাই লওকচোন কেনেকুৱা লাগে। আৰু এইটো হ'ল গণেশ মন্দিৰ। ইয়াত পুৰণা পাথৰতে মন্দিৰ আছে গণেশৰ। এইটো আগতে পূজা কৰিছিল যদিও বহুদিন ইয়াত পূজা কৰা নাছিল, মন্দিৰৰ কোনো চিন-চাপ নাছিলে। এতিয়া আকৌ নতুনকৈ গঢ় লৈ উঠিছে, আকৌ নতুনকৈ মন্দিৰ বনাই আছে। এইটো মন্দিৰটো সম্পূৰ্ণভাৱে হোৱা নাই আৰু এই মন্দিৰটো অৱস্থিত বৰ্তমান পঞ্চৰত্ন ফেৰীঘাট, যিটো নেকি আগত পুৰণা ফেৰীঘাট আছিল, তাৰ কাষত নতুনকৈ বনাই আছে গণেশ মন্দিৰ। আপোনালোকে সম্পূৰ্ণ হোৱাৰ পিছত আহিব, বৰ ভাল লাগিব। ব্ৰহ্মপুত্ৰ দাঁতিত যদিও ঘৰৰ কাষতেই মহাবাহু ব্ৰহ্মপুত্ৰটো আছে, তেনেকুৱাকৈ আমি ঘূৰিব অহা নহয়। আজি অলপ মনটো বেয়াও লাগি আছিল, তাৰ কাৰণে আমি তিনিজনে ঘূৰিবলৈ আহিলোঁ। এতিয়া নৌকাত উঠিছোঁ। বৈঠা মাৰো ৰে। আগা নাৱে দুবু দুবু পাছা নাৱে বুইছ ধঙাই ধঙাই চিকং পানীৰে জল চিকিতে চিৰিৰ চিলতি দুই গলার হার খুলিয়া পরে রে অতই কেমন মজা পাও ভাঙা নাৱে খেওয়া দিয়া রে অতই কেমন মজা পাও। আমি ৰাস্তাৰ পৰা বহুত তললৈ নামি আহিলোঁ আৰু নামি আহি ব্ৰহ্মপুত্ৰৰ কাষতে পানীৰ লগত লাগি আছে পাথৰ। এই যে ডাঙৰ ডাঙৰ পাথৰ আপোনালোকে দেখি আছে ন, এই পাথৰত বহি অকণমান ব্ৰহ্মপুত্ৰৰ সুবাস লৈছোঁ। কিবা এটা ভাল লাগিছে, পানীৰ কুলকুলনি চাউণ্ড। আৰু এইটো আৰু বানপানী হ'লে এই পাথৰটো থাকি যাব। সঁচাই ব্ৰহ্মপুত্ৰটো চাব লগা হয়। তো মই আজি অকণমান ফুৰিব আহিলোঁ ব্ৰহ্মপুত্ৰৰ, অলপ চাওঁ বুলি। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান পানীটো খলা হৈ আছে, বান বাঢ়ি আহি আছে কাৰণে। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা উঠি আহিলোঁ। এইটো এটা পাহাৰৰ চিৰি, ইয়াত মুছলিম মানুহ জনগোষ্ঠীয়ে বসবাস কৰে। বৰ কষ্ট, বৰ ভাল লাগিছে। ব্ৰহ্মপুত্ৰ অলপমান চাই আহিলোঁ। আমি এতিয়া পঞ্চৰত্নৰ পৰা যোগীঘোপালৈ ৰাওনা কৰিলোঁ আৰু আমি যোগীঘোপা অষ্টমী পাহাৰলৈ ৰাওনা কৰিছোঁ। খন্তেক পিছতে আপোনালোকক যোগীঘোপাৰ দৃশ্যসমূহ দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। মহিলা আমি তো অষ্টমী মেলা ইফালে জায়গাটা ধুনীয়া লাগে না, বঢ়িয়া। কোনোদিন আসিলে অহা নাই? অহা নাই আজি প্ৰথম আহিলোঁ। প্ৰথম ধুনীয়া লাগিছে জাগাখন চাই, পুৰা চাফ চিকুণ না, বঢ়িয়া একদম মানে। আগত ওপৰত যাওঁ। হেল্ল' দোস্ত, এতিয়া আমি আহিলোঁ মহেশদা, ৰবিদা, লগতে আৰু মোৰ দুজন ভাইটি আছে। আমি অকণমান ফুৰিব আহিলোঁ আৰু এইটো আহিছোঁ আমি অষ্টমী পাহাৰ। এয়া অষ্টমী পাহাৰত অলপ ঘূৰিব আহিলোঁ। মহেশদা, ইয়াত আহি কেনেকুৱা লাগিছে? একদম ধুনীয়া, ভাল লাগিছে ন? বঢ়িয়া। আগতে আহিছিল না ইয়াত? নাই অহা নাই, আজি প্ৰথম আহিলোঁ। আগতে ইয়াত অহা নাছিল? আছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম আহিলে? এইবাৰ একদম প্ৰথম। ইয়াৰ পৰা নৰনাৰায়ণ খেতিটো দেখা যায়, দেখিছে না? ধুনীয়া লাগিছে। দেখিছে না নৰনাৰায়ণ ব্ৰিজটো? বাইদেউ কি ধুনীয়া জেগা। বলক তেতিয়াহ'লে আগৰলৈকে। ক'ত যায়? আগত গৈ আছা? গৈ আছো, বঢ়িয়া জাগা আছে বোলে আগত। আগত কিবা আছে নেকি? বঢ়িয়া ফিল্ড আছে বোলে। মই ভাবিছোঁ কাৰোবাক লগ কৰিব আহিছে নেকি? নাই নাই, মিছা ক'লি নেকি? মিছা হোৱা নাই। ইফালে চা, সঁচা না মিছা? সঁচা সঁচা। গাৰ্লফ্ৰেণ্ড লৈ আহিছে নেকি? নাই নাই, অহা নাই। আচ্ছা,
এয়া আমাৰ মহেশ দা আহি আছে। মহেশ দা আচলতে বিকলংগ, তথাপিও অহাৰ কাৰণে মন কৰিছে কাৰণে লৈ আহিলোঁ। কষ্ট কৰি আহিলোঁ ইমান দিন। মহেশ দা আগতেতো অহা নাছিলে ন? নাছিলোঁ কষ্ট হ'লে ভাল লগা ঠাই ন? একদম ধুনীয়া লাগিছে, বিউটিফুল। বা আমাৰ মহেশ দা ইংলিছ কৈছে ঐ মজা হৰ চিট আহি আছে না? বঢ়িয়া বঢ়িয়া আহা। আৰু আজি আমি আহিছোঁ এখন বিশেষ ঠাইলৈ, য'ত নেকি যোগীঘোপা প্ৰাচীন গুহা আৰু অৱশেষ। আৰু মই য'ত বৰ্তমান থিয় হৈ আছোঁ এইটো হ'ল যোগীঘোপাৰ প্ৰাচীন গুহা আৰু অৱশেষৰ এইটো এটা প্ৰতিচিহ্ন। আৰু যিটোৰ ওপৰত মই থিয় হৈ আছোঁ এইটো হ'ল প্ৰাচীন কালতে এই ইটবোৰ সাজি ৰাখি বান্ধি ৰজাঘৰীয়াসকলে ইয়াত হয়তো বিশ্ৰাম কৰিছিল। আৰু তাৰ ওপৰত উঠিয়ে মই আপোনালোকক এই যোগীঘোপা প্ৰাচীন গুহাৰ অৱশেষসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কিমান পাৰোঁ ইয়াৰ বিষয়ে ডিটেইলছ আপোনালোকক জনাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াই আছোঁ। আৰু মই আছোঁ এই প্ৰাচীন কালৰ এই ইটোৰ ওপৰত। আৰু এই ইটটো ধুনীয়াকৈ সজাই পৰাই ৰাখিছিল এইটো ৰজাঘৰীয়াসকলে। ইয়াত যিটো দেখি আছোঁ ইয়াত খুব সম্ভৱ ইটা আছে, কিন্তু পকী কৰা নাছিল চাগে। কিবা বিশেষ আঠাৰে হয়তো এই ইটাবিলাক লগাইছিল আৰু ইয়াৰ কাৰণে আজিলৈকে যুগ যুগান্ত হৈ এইটো ভালে আছে। আৰু মই বহি আছোঁ সেই প্ৰাচীন কালৰ যোগীঘোপাৰ এই গুহা আৰু অৱশেষৰ ওপৰত। এইটো আছে ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতি কাষৰীত। আৰু ইয়াত আমি কেইজনমানে ফুৰিবলৈ আহিলোঁ, আৰু সেয়ে আপোনালোকক জেকে মিক্স ইউটিউব চেনেলৰ দ্বাৰাই আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এই যে দেখি আছে আপোনালোকে ঈদ মাতিবৰ, এইটো প্ৰাচীন কালৰে আছিল। আৰু আমি সদায় আহি থাকোঁ যদিও এইটো হয়তো ইয়াৰ অৱশেষসমূহ প্ৰত্যেক মানুহে গম পোৱা নাছিল। আপোনালোকে যিমানবোৰ দেখি আছে সেইটো যোগীঘোপাৰ প্ৰাচীন কালৰ গুহা আৰু অৱশেষেই আছিল। এই গুহাটোৰ তলত আছে। আৰু আমি এনেকৈয়ে ঘূৰি গৈ আহিছিলোঁ 5জন। আৰু আমি 5জন দলটোৱে এই যোগীঘোপা প্ৰাচীন গুহাত অকণমান ঘূৰি ফুৰি বিশ্ৰাম কৰিলোঁ। ইয়া মোৰ লগত আছে মহেশ দা আৰু ৰবি দা। আমি আটাই ইয়াত অকণমান বিশ্ৰাম কৰিলোঁ। এনেকৈয়ে আমি 5জনীয়া দলটো যোগীঘোপাৰ সেই পাহাৰটো অকণমান ঘূৰি ফুৰি চালোঁ। এইটো হ'ল যোগীঘোপাৰ পৰা গোৱালপাৰাৰ কটেজ। ইয়া হ'ল গোৱালপাৰা কাছাৰীঘাট। ইয়াৰ ডাঙৰ ডাঙৰ পাথৰ আছে। ইয়াৰ ডাঙৰ ডাঙৰ পাথৰ এতিয়া মই অকণমান বহি আছোঁ। এইটো হ'ল পশ্চিমী মেলা যোগীঘোপাৰে পাহাৰৰ ডাঙৰ ডাঙৰ পাথৰ আছে। এই পাথৰত আপোনালোকে আহিলে ৰেষ্ট ল'ব পাব। গধূলি ভাগত বেছিকৈ ভাল লাগে। ইয়াত বৰ্তমান ৰ'দ পৰি আছে, গৰম। ইয়াৰ কাষত আছে ব্ৰহ্মপুত্ৰ। আজি আপোনালোকে দেখি আছে সেইটো এটা ডাঙৰ এটা পাথৰ। আপোনালোকে সেই পাথৰৰ ওপৰত উঠিলে উঠিব পাৰে। বৰ্তমান জংঘল আছে, ৰাস্তা আছে চাইডকৈ সৰু সৰুকৈ ৰাস্তা। আপোনালোকে ইয়াত আহিলে আহিব পাৰে। ধুনীয়া এটা ভিউ পোৱা যাব। যদিও গৰম, ইয়াত সদায় শিৰ বতাহ বৈয়ে থাকে। ইয়াত কিমান ডাঙৰ পাথৰ, চোতালৰ দৰে বহুত ডাঙৰ পাথৰ। ডাঙৰ ডাঙৰ পাথৰ আছে। চাওক, আপোনালোকে ইয়াত আহিব। মন বেয়া লাগি থাকিলে ফুৰিবলৈ আহিব, একদম ভাল লাগি যাব মন। এইটো এটা ডাঙৰ পাথৰ। ইয়াৰ হাতেৰে চুই চাইছোঁ, বহুত ডাঙৰ পাথৰ। এইটো এটা ডাঙৰ পাথৰ, আৰু ভাল লগা ডাঙৰ পাথৰ। ইয়াত মিলিৰ চাহ পৰিছে এতিয়া। আপোনালোকে আহিবচোন, ভাল লাগিব। বহুত ডাঙৰ পাথৰ। তই পাথৰটো ঠেলি দিওঁ নেকি? মজা। मुझे जोर लगा खिलो जोर लगा के और आने जोआ हम बातेरे नजोआ सुआली जुनी ओआने सिनी सुनी ओआने सिनी आने जोआ हम बातेरे नजोआ सुआली जुनी। কোন জায়গা বেঠা গো বান্ধু বিলুলিতা, কোন জায়গা বেঠা গো বান্ধু বিলুলিতা। একেলগে এনজয়।
থেংক ইউ